গুড মৰ্নিং বন্ধু বান্ধৱীসকল। আজি মোৰ ভিডিঅ'টো মোৰ চেনেলটোৰ ওপৰত। মোৰ চেনেলটো মই ভালদৰে ছেটিং কৰিব পৰা নাই আৰু মই এতিয়ালৈকে বেনাৰ কেনেকৈ বনাই সেইটোও মই জনা নাই আৰু কেনেকৈ থেনেল লগাই সেইটোও মই পৰা নাই। গতিকে আপোনালোকে যদি পাৰে মোক শিকাওক আৰু মোক ছাপোৰ্ট কৰক, কাৰণ কি এই ইউটিউবৰ ভিডিঅ' বনাই মই আগলৈ আগবাঢ়ি যাব বিচাৰিছোঁ আৰু কেনেকৈ ভিডিঅ' বনাই ব্লগ বনাব লাগে সেইখিনি মোক শিকাই যাওক আপোনালোকে, তেতিয়াহে মই আগলৈ আগবাঢ়ি যাব পাৰিম। আৰু মই কৰ্মক্ষেত্ৰ মই বাহিৰত কৰোঁ, চিকিউৰিটি গাৰ্ডৰ ডিউটি কৰোঁ। আৰু এতিয়া বিহুতে বিহুত অহাৰ পাছত মই এতিয়ালৈকে যোৱাই নাই আৰু এতিয়া মই যাম বুলি ভাবি আছোঁ বাহিৰলৈ। গতিকে আপোনালোকে যদি ছাপোৰ্ট কৰে চেনেলটো মই আগলৈ আগবাঢ়ি যাব পাৰিম। আৰু কেনেকৈ থেনেল কেনেকৈ বেনাৰ বনাই মোক সেইটো শিকাই দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু মোক আপোনালোকে ছাপোৰ্ট কৰক। আপোনালোকৰ আশীৰ্বাদতে যদি আগবাঢ়ি যাব পাৰোঁ। ইমান দিন ঘৰত থাকি ঘৰৰ পৰা একো এটা কৰিব নোৱাৰিলোঁ, গতিকে এতিয়াই যদি মই বিয়াও পতা নাই বাৰু, আৰু এতিয়াই যদি এইকণ সময়ত একো নকৰোঁ আৰু পাছলৈ বহুত ভুগিব লাগিব। গতিকে আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। দেখিছে আমাৰ ঘৰটোৰ এয়া চৰকাৰী লেট্ৰিন আৰু চৰকাৰী ঘৰ দুটা। ঘৰত ভাইটি আছে, ভাইটিয়ে বিয়া পাতিলে, মা আছে আৰু মানে দেউতা নাই, দেউতা এক্সপায়াৰ হৈ গ'ল। গতিকে মোক আপোনালোকে ছাপোৰ্ট কৰক, আশীৰ্বাদ কৰক ৰাইজ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক শিকাওক কেনেকৈ কি কৰিব লাগে চেনেলটো। আপোনালোকৰ আশীৰ্বাদত যাতে মই আগবাঢ়ি যাব পাৰোঁ। গতিকে আজিলৈ মোৰ এইটো ভিডিঅ' ইমানতে মই সামৰিছোঁ। ধন্যবাদ।